স্বাগতম জনাইছো জিকে মাইন আসামৰ সমূহ দৰ্শকলৈ মই আজি লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অৰ্থাৎ 1 জুনৰ পৰা 30 জুনলৈ হ'বলৈ গৈ আছে দেশৰ পঞ্চমটো লকডাউন আৰু এই লকডাউনৰ সময়ছোৱাত বহুখিনি শিথিলতা কৰিছে যদিও তাৰে ভিতৰত বহুকেইটা নীতি নিৰ্দেশনা মানি চলিব দিছে দেশৰ জনতাক আৰু যদিহে আপুনি এই নীতি নিয়ম মানি নচলে বা আপুনি নেজানি ভুল কৰে তেনেহলে হয়তো আপুনিও এদিনত বিপদত পৰিব পাৰে এই কথা স্পষ্ট কৰি দিছে দেশৰ গৃহ মন্ত্ৰালয়ে গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব আৰু মোৰ এই চেনেলটো যদি আপুনি প্ৰথম আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অলত ক্লিক কৰিব যাতে এনেকুৱা ধৰণৰ কিছুমান গুৰুত্বপূৰ্ণ খবৰ আপুনি আপোনাৰ মোবাইলত পাই থাকে দেশৰ পঞ্চমটো লকডাউনত অৰ্থাৎ 1 জুনৰ পৰা 30 জুনলৈ পঞ্চমটো লকডাউন জাৰি কৰিলে গৃহ মন্ত্ৰালয়ে আৰু এই লকডাউনৰ সময়ছোৱাত দেশত কি খোলা থাকিব বা মানি চলিব দিছে বহুকেইটা নীতি নিৰ্দেশনা 8 জুনৰ পৰা হোটেল শ্বপিং মল ৰেষ্টুৰেণ্ট ধৰ্মীয় অনুষ্ঠান সকলো খুলি দিয়াৰ বাবে অনুমতি প্ৰদান কৰিছে আৰু 8 জুনৰ পিছত এইবোৰ খুলি দিয়াৰ অনুমতি প্ৰদান কৰিছে গৃহ মন্ত্ৰালয়ে আন্তঃৰাষ্ট্ৰীয় বিমান উৰণত নিষেধাজ্ঞা মেট্ৰ' ৰেল চলচ্চিত্ৰ গৃহ বন্ধ থাকিব সুইমিং পুল বাৰ পাৰ্ক আৰু থিয়েটাৰ বন্ধ থাকিব প্ৰেক্ষাগৃহ সকলো ধৰণৰ বৃহৎ সমাৱেশ নিষেধাজ্ঞা 5 জনতকৈ বেছি লোকেৰে বিবাহ বা ৰাজহুৱা অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব জুন মাহটো সম্পূৰ্ণৰূপে বন্ধ থাকিব স্কুল নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ বলবৎ থাকিব সান্ধ্য আইন এই সময়ছোৱাত মৃতদেহ সৎকাৰ কৰাৰ সময়ত 20 জনতকৈ অধিক মানুহ গোট খাব নোৱাৰিব ৰাজহুৱা স্থানত থু পেলাব নোৱাৰিব দোকানৰ সন্মুখত 5 জনতকৈ বেছি মানুহ গোট খাব নোৱাৰিব প্ৰতিটো স্থানত মাস্ক বাধ্যতামূলক আৰু প্ৰতিটো স্থানত সামাজিক দূৰত্ব মানি চলিবলৈ নিৰ্দেশ গতিকে এইখিনি আছিল জনতাৰ কাৰণে নীতি নিৰ্দেশনা অৰ্থাৎ এইখিনি আছিল জনতাৰ কাৰণে পঞ্চমটো লকডাউনৰ নীতি নিৰ্দেশনা আৰু যিসকলে এই আইন মানি নচলে তেওঁলোকক উচিত ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে সকলোৱে এই আইন মানি চলক আৰু কোভিড-19ৰ পৰা বাচি থাকক গতিকে ভিডিওটোৰ পৰা যদি আপুনি কিবা উপকৃত হোৱা বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰক আৰু মোৰ এই চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক গতিকে আজিলৈ ইমানেই আৰু এটা ভিডিও লৈ আপোনালোকৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ